কেনেকুৱা ধৰণৰ কি ব্যৱস্থা গ্ৰহণ কৰিছে? আচলতে কালি কি হৈছিল যথেষ্ট পলমকৈহে গম পালোঁ, কাৰণ ইয়াত আমি নিৰ্বাচনী কাম কাজত জড়িত হৈ আছিলোঁ আৰু কালি যিহেতু কেম্পেইনিং বন্ধ হৈ গৈছিলে, গতিকে আমি কিছু আঁতৰি থাকিবলগীয়াও হৈছিলে আৰু নেটৱৰ্কৰ ধাৰত যথেষ্ট অসুবিধা। সামাজিক মাধ্যমৰ চৰ্চাবোৰ দেখি পিছত যেতিয়া দেখিছোঁ যে আচলতে ইমান অশ্লীলভাৱে, ইমান আচলতে নিম্ন পৰ্যায়ৰ চিন্তাধাৰাৰে আক্ৰমণ কৰিবলৈ যত্ন কৰা হৈছে, প্ৰশ্ন মনলৈ এটাই প্ৰথম উদয় আহিছে, যিজন ব্যক্তিয়ে এনেধৰণৰ পোষ্ট দিছে তেখেতৰ ঘৰত তেখেতৰ পত্নী বা তেখেতৰ সন্তান আছেনে নাই। যদি তেখেতৰ পত্নী আছে, পত্নীৰ চকুত চকু থৈ তেখেতে তাৰ পাছত চাব পাৰিছেনে, বা তেখেতৰ যদি সন্তান আছে নিজৰ সন্তানৰ চকুত চকু থৈ চোৱাৰ সাহস তেখেতৰ হৈছেনে। আৰু বিজেপিৰ দলৰো আচলতে মই যোৱা কেইটামান দিনত বিজেপি দলৰ যিসমূহ কাম কাজ, আজি তেওঁলোকৰ ইয়াত জনপ্ৰতিনিধি যিসকল আছিলে তেওঁলোকৰ কাম কাজক লৈ আমি সমালোচনা কৰিছোঁ বা ৰাজনৈতিক কথা বতৰাবোৰতে আলোচনা হৈছে। কোনো ব্যক্তিক তেওঁলোকৰ ব্যক্তিগত জীৱন লৈ আমি সমালোচনা কৰা নাই। দ্বিতীয়তে মই এই নিৰ্বাচনটোত প্ৰতিদ্বন্দ্বীও নহয়, মই নিৰ্বাচন খেলা নাই, মই দলৰ মুখপাত্ৰ হিচাপে মোৰ যিখিনি দায়িত্ব আৰু কৰ্তব্য সেইখিনি পালন কৰিছোঁ। কিন্তু আজিৰ দিনটোতে এনে এটা নিম্ন পৰ্যায়ৰ দললৈ গৈছে আৰু তেওঁৰ নামটো বিজেপিৰ IT চেলৰ লিষ্টতে আছে ইতিমধ্যে। আৰু আপুনি অকল সেইটোৱেই নহয়, সেই ষ্টেটাছটো বাদ দিও যদি মোৰ যিকোনো ভিডিঅ'ৰ তলত চাই তেনে নিম্ন পৰ্যায়ৰ কমেণ্টছে দেখা পাম। আৰু আগৰ মোৰ পুৰণা এটা মনত পৰিছে, ধ্ৰুৱ ৰাতিৰ এটা ভিডিঅ'ত এনেধৰণৰ কথা দেখা পাইছিলোঁ যে বিজেপি IT চেলৰ যিসকল ব্যক্তিয়ে এনেদৰে অশ্লীল গালি গালাজ আৰু তীব্ৰ ভাষাৰে সমালোচনা কৰে, ক'ৰবাত নহয় ক'ৰবাত তেওঁলোককে বেছি আচলতে পুৰস্কৃত কৰা হয়। নৰেন্দ্ৰ মোদীক লগ পাবলৈ তেওঁলোকেই যায়, তেওঁলোকৰে ফটো আচলতে দেখে। প্ৰশ্ন আগতে উত্থাপন হৈছিলে যে বিজেপি IT চেলে আচলতে সেইসকল মানুহকেই বেছি প্ৰশ্ৰয় দিয়ে নেকি বা বেছি পুৰস্কৃত কৰে নেকি, যিসকলে ইমান নিম্ন খাপৰ সমালোচনা কৰে, ইমান অশ্লীল ব্যক্তিগত জীৱনক লৈ অশ্লীল কথা বতৰা লিখে। আৰু অসমতো আচলতে বৰ্তমান লাহে লাহে তেনেধৰণৰ এটা ধাৰাই দেখিছোঁ। বিজেপিৰ IT চেলৰ ব্যক্তিসকলে মানুহৰ কাম কাজ, তেওঁলোকৰ বিৰোধী পক্ষৰ কাম কাজক লৈ সমালোচনা কৰাতকৈ তেওঁলোকক অশ্লীল আৰু তীব্ৰ ভাষাৰে গালি গালাজি পাৰে। আৰু যিটো আপুনি সভ্যতা সংস্কৃতিৰ যুঁজ বুলি কোৱা এটা দল, আৰু আমাৰ হিন্দু ধৰ্মক লৈ তেওঁলোকে যিহেতু ৰাজনীতিৰ কথা কয়, আমাৰ ধৰ্মত নাৰীক সন্মানৰ কথা আছে, আমাৰ ধৰ্মত দেৱী দুৰ্গা কালী মাক পূজাৰ কথা আছে, আমাৰ ধৰ্মত আমি দেৱীক পূজা কৰোঁ। তেনে এটা ধৰ্ম ৰক্ষা কৰিম বুলি কোৱা আচলতে যিসকল ৰাজনৈতিক দলৰ ব্যক্তি, সেইসকল ব্যক্তি যিসকলে সভ্যতা আৰু সংস্কৃতিৰ যুঁজ বুলি কয়, তেওঁলোকৰ আজি তেওঁলোকৰ কি স্থিতি মোৰ জানিবলৈ মন যাব। এই ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাদেৱে কি পদক্ষেপ লয়, এই ক্ষেত্ৰত আচলতে আমাৰ আঙুৰলতা ডেকা বাইদেউ আছে, তেওঁ বিজেপি মহিলা মৰ্চাৰ দায়িত্বত আছে, তেওঁ কি পদক্ষেপ লয়, আৰু সমগ্ৰ বিজেপিৰ যিহেতু মহিলা মৰ্চা আছে, সেই মহিলা মৰ্চাৰ যিসকল দায়িত্বত আছে তেওঁলোকে এই ক্ষেত্ৰত কি মাত মাতে। ইতিমধ্যে যথেষ্ট লোকে আচলতে এই ক্ষেত্ৰত আমাৰ প্ৰতি সমৰ্থন আগবঢ়াইছে, যথেষ্ট প্ৰতিক্ৰিয়া হৈছে, প্ৰত্যেকজনৰ প্ৰতি ধন্যবাদ। আৰু এই আজি যিটো সমালোচনা, এই সমালোচনাটো মোক লৈ হোৱা নাই, এই সমালোচনাটো কেৱল জ্ঞানশ্ৰী বৰাক লৈ হৈছে বুলি আচলতে কোনো ভবা উচিতো নহয়, বা এই সমালোচনাটো কেৱল ৰাইজৰ দলৰ এগৰাকী নাৰীক লৈ হৈছে বুলি ভবা উচিত নহয়। আজি মোক লৈ হৈছে। মই ভয় নকৰোঁ বাবে থাউৰাত মই আছোঁ, থাউৰাৰ ৰাইচাইত থাকি মই কাম কাজ কৰিছোঁ। মোক এনেকুৱা ধৰণৰ সমালোচনাই না তলাব পাৰিব, না মোক আঁতৰাই নিব পাৰিব। কিন্তু প্ৰশ্নটো ইয়াতে, আজি মই আচলতে এনেধৰণৰ কথাবোৰলৈ কেৰেপ কৰা হ'লে মই ৰাজনীতিৰ পৰা হয়তো আঁতৰি যাবলৈ কেতিয়াবাই বাধ্য হ'লোহেঁতেন। আজি এই সমালোচনাটোক লৈ প্ৰশ্ন উঠাৰ, আজি এই ধৰণৰ কথা কাণ্ডবোৰক লৈ প্ৰশ্ন উঠাৰ প্ৰয়োজন এইবাবে, যদি জ্ঞানশ্ৰী বৰাক এনেদৰে তেওঁলোকে সমালোচনা কৰিব পাৰিছে, জ্ঞানশ্ৰী বৰাক এনেদৰে থকা সৰকা কৰিব পাৰিছে, তেনে আন 10 গৰাকী, মই আজি ৰাইজৰ দলৰ নাৰী বলৰ কেন্দ্ৰীয় আহ্বায়ক, মোকেই যদি এনেধৰণে টাৰ্গেট কৰা হয়, তেন্তে ভাবক এইখন অসমত নাৰী কিমান সুৰক্ষিত হৈ থাকিব, আমাৰ সাধাৰণ মহিলাসকল কিমান সুৰক্ষিত। শেষত বিজেপি IT চেলক এটা প্ৰত্যাহ্বান জনাব বিচাৰোঁ, আৰম্ভ কৰিছোঁ যুঁজখন। আৰম্ভণিতেই যদি আপোনালোকৰ এনেদৰে থৰকাচুটি হেৰাইছে জ্ঞানশ্ৰী বৰাক লৈ, এনেদৰে আপোনালোকে আচলতে হিতাহিত জ্ঞান শূন্য হৈ এনেদৰে আক্ৰমণ কৰিছে, ভাবক অনাগত 5 বছৰত জ্ঞানশ্ৰী বৰাৰ পৰা আপোনালোকে কিমান প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। আৰু আপোনালোকে যে আৰম্ভণিতেই মোক এনেদৰে আচলতে অশ্লীল এটা বাতাবৰণৰ সৃষ্টি কৰি মোক ৰখাবলৈ চেষ্টা কৰিছে, প্ৰত্যাহ্বান ইয়াৰ পাছত মই সৃষ্টি কৰিম। নাৰীক আপোনালোকে হয়তো সীতা বা সতী বুলি জানে, নাৰীয়ে হয়তো আত্মজাহ যাব, নাৰীক এনেদৰে অশ্লীলভাৱে আচলতে তিৰস্কাৰ কৰিলে নাৰীয়ে হয়তো নিজৰ জীৱন ত্যাগ কৰিব, মনে মনে ক'ৰবাত বহি দিব, এনেধৰণৰ ধাৰণাই আপোনালোকৰ আছে, ভুল ভাবিছে। প্ৰত্যেক নাৰীয়ে সীতা নহয়, প্ৰত্যেক নাৰীয়ে সতী নহয়, অন্তত জ্ঞানশ্ৰী বৰা অন্তত নহয়। সেইসকলৰ মাজত নাৰী দুৰ্গা বা কালীৰ ৰূপ হ'ব পাৰে, আৰু দুৰ্গা বা কালীৰ ৰূপ হ'লে আপোনালোকৰ দৰে চিন্তাধাৰাৰ ব্যক্তিক কেনেদৰে নাশ কৰিব লাগে, কেনেদৰে আপোনালোকক আচলতে আপোনালোকৰ সঁচা ৰূপবোৰ উদঙাই ৰাজনৈতিকভাৱে সামাজিকভাৱে আপোনালোকক আচলতে নাৰীৰ শক্তি কিমান দেখুৱাই দিব লাগে, তাৰ প্ৰমাণ কৰিবলৈকে মই জন্ম হৈছোঁ, তাৰ প্ৰমাণ কৰিবলৈকে
ৰাইজৰ দলৰ নাৰী বল আছে আৰু তাৰ প্ৰমাণ অনাগত দিনত বেলেগ কোনোবাই দিয়ক নিদিয়ক অনাগত 5 বছৰ বিজেপি চৰকাৰে জ্ঞানশ্ৰী বৰাৰ পৰা কিমান প্ৰত্যাহ্বান পাব সেইটো অসমৰ ৰাইজে দেখিব ৰাজনীতিত ভৰি দিওঁতে যদি এনে এটা অৱস্থা হৈছে তেন্তে মই নিজে দৃঢ় প্ৰতিজ্ঞ ইয়াৰ পাছত বিজেপি চৰকাৰ প্ৰত্যেকটো মিথ্যাচাৰ প্ৰত্যেকটো কাম কাজ অনাগত 5 বছৰ তথ্য সহকাৰে উদঙাম বিজেপি আইটি সেলৰ অসমৰ যিমানজন কৰ্মী আছে লগাই দিয়ক মোক পিছফালে লগাই দিয়ক যেনে ধৰণে আক্ৰমণ কৰিব পাৰে কৰক মোক ৰখাব নোৱাৰে চেলেঞ্জ লৈ কথা কৈছো মোক ৰখাই দেখাব পাৰে যদি আৰু কিন্তু মই ডাঠি কওঁ মোক ৰখাব নোৱাৰে এই ৰখাৰ প্ৰচেষ্টাত নহয় আপোনালোক নিজেই নিশেষ হৈ যাব